হেল্ল' এভৰিৱান মই আৰু মা হঠাতে যাবলগীয়া হ'ল যোৰহাটলৈ মানে ইম্পৰ্টেণ্ট কাম এটা আছে তালৈ যাবলগীয়া হ'ল সেইকাৰণে আৰু জল্দিকেনে যি পাৰোঁ আৰু তাকে ঘঁহি লৈছোঁ মই ৰেডি হৈ গ'লোঁ ইফালে মা আৰু এনাইও ৰেডি হৈ গ'ল তাৰপাছত বোলো বাছ ট্ৰেভেলাৰ যি পাওঁ তাতে উঠিম ট্ৰেভেলাৰ পালোঁ বাৰু তাৰপাছত আমি আহি যোৰহাটে পালোঁহি যোৰহাট আহি পাই আমি ফাৰ্ষ্টে মাহী ঘৰ গ'লোঁ মাহীও যাব মানে আমাৰ লগত মাহী ঘৰ পাই মেলি আমি বেছি টাইম নাথাকিলোৱে লগালগ আমি চেম্বাৰ গ'লোঁ একচুৱেলি এনাই গাটো বৰটা ভাল নাই তেওঁৰ ডিঙিটো অলপ প্ৰব্লেম হৈ আছে সেইকাৰণে আমি ENT ডক্টৰৰ ওচৰত গ'লোঁ মানে চেম্বাৰ তাত আমি গৈ পাই মেলি এফালে ডক্টৰে চেকআপ কৰিলে তেওঁ মেডিচিন দিলে আৰু এইবোৰ কিবাকিবি টেষ্ট কৰিব দিলে সকলোবোৰ কৰা হৈ গ'ল তাৰপাছত আমি উভতি আহিলোঁ উভতি আহোঁতে বাৰু এফালে কিবাকিবি কিনিবলগীয়া আছিলে বজাৰ অলপ তাকো কৰা হ'ল আৰু আমি এফালে ঘুগুনিও খালোঁ আৰু ঘৰ আহি পাই মেলি মানে ডাইৰেক্ট ভাতহে খাইছোঁ আৰু আজিলৈ ইমানেই আছিলে বাই বাই